ছাত্ৰ ছাত্ৰীসকল তোমালোক কেতিয়াবা বজাৰ বা দোকানলৈ গৈছা নিশ্চয়। ধৰি লোৱা তুমি দোকানীক এক পেকেট বিস্কুটৰ দাম সুধিলা। দোকানীয়ে তোমাক ক'লে এক পেকেট বিস্কুটৰ দাম 20 টকা। এতিয়া তুমি তোমাৰ পকেটত দেখিলা যে তোমাৰ ওচৰত 20 টকীয়া নোট এখনো নাই। তাৰ পৰিৱৰ্তে তোমাৰ হাতত আছে 1 টকা, 2 টকা, 5 টকা আৰু 10 টকীয়া মুদ্ৰা। এতিয়া তুমি 20 টকা হ'বলৈ কি কৰিবা? 1 টকীয়া কিমানটা মুদ্ৰা দিবা? 2 টকাৰ কিমানটা মুদ্ৰা দিবা? 5 টকাৰ কিমান মুদ্ৰা দিবা? আৰু 10 টকাৰ কিমান মুদ্ৰা দিবা? চাওঁ আহাচোন। 20 টকা হ'বলৈ 1 টকাৰ কিমানটা মুদ্ৰা লাগিব? চোৱাচোন। 1, 2, 3, 4, 5, 6, 7, 8, 9, 10, 11, 12, 13, 14, 15, 16, 17, 18, 19, 20। আমি কেইটা পালোঁ? 20টা। তাৰমানে 20 টকা হ'বলৈ 1 টকাৰ মুদ্ৰা আমাক কেইটা লাগিব? 20টা লাগিব। 1 টকা মুদ্ৰা আমাক 20টা লাগিব। তেতিয়াহে 20 টকা হ'ব। এতিয়া চাওঁ আহা, 2 টকা মুদ্ৰা কিমান লাগিব? 1, 2, 3, 4, 5, 6, 7, 8, 9, 10। মানে 2 টকাৰ মুদ্ৰা কিমান লাগিব আমাক 20 টকা হ'বলৈ? 10টা লাগিব। এতিয়া চাওঁ আহা, 5 টকা কিমান লাগিব? 1, 2, 3, 4। মানে 5 টকা যদি 4টা হয় তেতিয়া কিমান হ'ব? 20 টকা হ'ব। 5 টকা লাগিব আমাক 4টা। 5 টকা যদি 4টা হয় তেতিয়া 20 টকা হ'ব। 5, 4 গুণ 20। এতিয়া চাওঁ আহা, আমাক 10 টকা কিমানটা লাগিব? 10 টকা লাগিব এই 2টা। 10 টকীয়া যদি 2খন আমি নোট দি দিওঁ তেতিয়া কিমান হ'ব? 10 10 20, 20 টকা হ'ব। এতিয়া আমি গম পালোঁ যে 20 টকা হ'বলৈ, এই 20 টকাটো হ'বলৈ, 20 টকা হ'বলৈ তোমাক 1 টকাৰ কিমানটা মুদ্ৰা লাগিব? 1 টকা আমি কিমানটা মুদ্ৰা লাগিব পালোঁ? 20টা। 1 টকা মুদ্ৰা আমাক লাগিব 20টা। 2 টকাৰ কিমানটা মুদ্ৰা লাগিব? 2 টকাৰ মুদ্ৰা লাগিব 10টা। 5 টকাৰ কিমানটা মুদ্ৰা লাগিব? 5 টকাৰ মুদ্ৰা লাগিব 4টা। 10 টকাৰ কিমানটা মুদ্ৰা লাগিব? 10 টকাৰ মুদ্ৰা লাগিব 2টা। এতিয়া নিশ্চয় তোমালোকে বুজি পালা। এতিয়া তোমালোকে তোমালোকৰ গণিত কিতাপৰ 5 নং পৃষ্ঠাত থকা ওপৰৰ অংকটো কিতাপত পাতি পেলাবা। আজি ভিডিঅ'টো ইমানতে সামৰিছোঁ। ধন্যবাদ।